নমস্কাৰ সকলো বন্ধুবৰ্গলৈ আৰু পূজা কৈ দুটা পূজা গ'লেই দুৰ্গা পূজা গ'ল লক্ষী পূজা গ'ল এতিয়া আহি আছে দীপাৱলী আৰু দীপাৱলীৰ শুভেচ্ছা জনালো আগতীয়াকৈ আপোনালোকক সকলোকে আৰু এতিয়া গধূলি 8টা বাজিছে মোৰ খানা বনোৱাৰ টাইম হৈছে তাকে মই আজি কচ মাছ আৰু চানা দাইলৰ লগত বনাব লৈছো আপোনালোকক ৰেচিপিটো দেখাবলৈ চেষ্টা কৰিছো আপোনালোকে চাব কেনেকৈ বনাও মই আজি বনাইছো কচ মাছ এয়া বইল হয় ফ্ৰাই নকৰাকে এনেকে এইদৰে বিলাহী আৰু আদা নহৰু পিয়াজ দি এইদৰে উতলাইছো অকমান তেলত পিয়াজ আৰু আদা দি এনেকে উতলাই দিছো বিলাহীৰ পৰা পানী ওলাইছে এয়া চক এতিয়া প্ৰায় সিজিছেগে মাছ চাল ডখৰহে মেইন সিজাব লাগে বাকিখিনি ডখৰটো কোমল মাছটো এতিয়া সিজিলে প্ৰায় আৰু এতিয়া মই ইয়াত কি দিওঁ চাব আপোনালোকে এয়া চানা দাইল বনাই ৰাখিছিলোঁ এদৰে এতিয়া চানা দাইল দি দিছোঁ কচ মাছৰ লগত এনেকৈ আপোনালোকেও বনাই খাই চাবচোন কিমান সোৱাদ হয় ইয়াত আৰু নমুৱাৰ টাইমত মান ধনিয়া অলপ দি দিব খাবলৈ আৰু টেষ্ট হয় এয়া এতিয়া বৰ্তমান সিজিলে মাছো সিজিলে আৰু এতিয়া ইয়াত নগা ধনিয়া অলপ মান ধনিয়া অলপ এইদৰে দি দিছোঁ মই আপোনালোকক এবাৰ দেখাই দিছোঁ মাছ চক ইমান ধুনীয়াকৈ সিজিছে দেখিছে গৰম হৈছে এয়া চক ইমান ধুনীয়াকৈ সিজিলে বহুত সোৱাদ হৈছে